বন্ধুসকল আজি আপোনালোকক এটা নতুন ভিডিঅ' মাজলৈ লৈ আনিছোঁ। ভিডিঅ'টো আপোনালোকে শেষৰলৈকে মনোযোগ দি চাব, নহ'লে আপোনালোকে বুজাত অসুবিধা হ'ব পাৰে। আজি আপোনালোকক দেখুৱাম যে ইউটিউবত আপোনালোকে ছাবস্ক্ৰাইবাৰ কিদৰে হাইড কৰিব বা অৰ্থাৎ আপুনি ছাবস্ক্ৰাইবাৰখিনি কিদৰে আপুনি হোম স্ক্ৰীনৰ পৰা লুকুৱাই ৰাখিব, সেই বিষয়লৈ এই ভিডিঅ'টো আলোচনা কৰিবলৈ ওলাইছোঁ। গতিকে ভিডিঅ'টো ভালদৰে আপোনালোকে চাই যাওক, কাৰণ আজি ভিডিঅ'টোত আমি এটা নতুন যি 2022 চনৰ ইউটিউব যি গাইডলাইন আহিল, অৰ্থাৎ নিউ আপডেট যি আহিল, গতিকে সেই আপডেটৰ পৰা আমি জানো যে ছাবস্ক্ৰাইবাৰ হাইড কৰিবলৈ কিদৰে কৰিম। কিন্তু বহুতৰে প্ৰশ্ন হয়, কাৰণ নতুনকৈ যদি কোনোবাই ইউটিউব চেনেল আৰম্ভ কৰিছে, তেখেতৰ যেতিয়া ছাবস্ক্ৰাইবাৰ অৰ্থাৎ ছাবস্ক্ৰাইব কম থাকিব, তেতিয়াহ'লে তেখেতে হোম স্ক্ৰীনত দেখাবলৈ বা দিবলৈ লাজ অনুভৱ কৰিব পাৰে। কিন্তু আমি আজি বহুততে দেখা পাওঁ যে ইউটিউবৰ যেতিয়া আপোনাৰ ছাবস্ক্ৰাইবাৰ বেছি থাকে, সেই ভিডিঅ'টো লাগিলে যিয়ে হওক, বেয়াই হওক বা ভালেই হওক, তাত আমি আকৌ ছাবস্ক্ৰাইব কৰোঁ। কিন্তু আমি নতুনকৈ বনোৱা এটা ইউটিউব চেনেলক আমি ছাবস্ক্ৰাইব কৰি নিদিওঁ। কিন্তু এজন ইউটিউবাৰে যিমানখিনি কষ্ট কৰে বা যিমান পৰিশ্ৰম তেখেতক তাত লুকাই থাকে, কিন্তু এটা ছাবস্ক্ৰাইব কৰিলে হয়তো সেই পৰিশ্ৰমৰ বহুতখিনি সাহস পায়। গতিকে আমি ইউটিউব চেনেলৰ ছাবস্ক্ৰাইব যি আমি হাইড কৰিব লাগে, সেই কথাটো আমি পাহৰিব লাগে। সদায় আপুনি নতুনকৈ যি ভিডিঅ' বনাইছে তাত গুৰুত্ব দিয়াটো ভাল। অৰ্থাৎ আপোনাৰ যদি কণ্টেণ্ট অৰ্থাৎ আপোনাক চাই মেলি বা আপোনাৰ ভিডিঅ'খিনি যদি ভাল লাগে, কোনোবাই আপোনাক নিশ্চয় ছাবস্ক্ৰাইব কৰিব, অৰ্থাৎ লাইক কমেণ্টটো দিবই। কিন্তু সেইবুলি আমি ছাবস্ক্ৰাইব হাইড কৰি ৰখাটো আমাৰ কাৰণে এটা সাহসৰ পৰিচয় নহয়। সেয়েহে ইউটিউবে এটা গাইডলাইন কৰিছে যে এতিয়া নিউ আপডেটত কোনো ছাবস্ক্ৰাইব হাইড কৰি ৰাখিব নোৱাৰিব, অৰ্থাৎ সেই অপশ্যনকেইটাক সম্পূৰ্ণ আঁতৰাই দিয়া হৈছে। গতিকে আপুনি যি ভিত্তি কৰি লাগিলে আপুনি ভিডিঅ' বনাওক, সেই ভিডিঅ'